কবিতাৰ শিৰোনাম আমাৰ মৰমৰ গছজোপা। কবি মানস প্ৰতিম মালি, পাঠ কৰিছে স্মৃতিৰেখা কলিতা। আমাৰ বেয়া লাগে যেতিয়া আমাৰ আত্মীয় বা আন কোনোবাই আৰু বেছি দিন জীয়াই নাথাকিব বুলি শুনো। আমাৰ বহুত বেছি বেয়া লাগে তেতিয়া নাকান্দিলেও আমাৰ চকুৰে চকু পানী ওলায়। কাৰণ আমাৰ মৰম ইমান মৰম যে আমাৰ সকলোৰে প্ৰতি থকা ভাল পোৱাৰ বাবে আমি নজনাকৈ কেতিয়াবা আমাৰ চকুৰে চকু পানী ওলায়। কিন্তু আমাৰ এই মৰমৰ গছজোপাৰ আজি বয়স 20 বছৰ। ইমান বছৰে এই গছজোপা আমাৰ ঘৰৰ পদূলিৰ মুখতেই ৰৈ আছে। গতিকে এই গছজোপাও আজি আমাৰ ঘৰৰ এজন সদস্যৰ দৰে। আজিলৈ বহু মানুহে জিৰণি লৈছে আমাৰ মৰমৰ এই গছজোপাৰ তলত। কিন্তু আজি সকলোৱে মিলি গছজোপা কাটিম বুলি কৈ আছে। মানুহবোৰে আমাৰ ঘৰৰ সদস্য এজনক মাৰিব খুজিছে, অথচ আমি নিমাত হৈ ৰৈ আছো। গছজোপাই বাৰু আমি কোৱা কথাবোৰ শুনি নাপায়নে? গছজোপাৰ দুখ নালাগেনে? আচলতে যদি গছজোপাই কান্দিব পাৰিলে হৈ, খোজ কাঢ়িব পাৰিলে হৈ, তেতিয়া হয়তো আমাৰ মৰমৰ এই গছজোপাই কান্দি কান্দি কৰবালৈ গুচি গ'লহেঁতেন। পাৰিলে গছজোপা কাটিব নালাগে, কাৰণ গছবোৰ জীয়াই থাকিলেহে আমি মানুহবোৰো জীয়াই থাকিম। আৰু আমাৰ পৃথিৱীখনক একমাত্ৰ গছবোৰেই সুন্দৰ কৰি ৰাখিছে। ধন্যবাদ।